অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ ঘোষণা। আজি হৈছে 30 অক্টোবৰ। আজি অসমৰ দুখীয়াসকলৰ কাৰণে এইটো ভিডিঅ'ৰ মাজত এখন ডাঙৰ আপডেট প্ৰদান কৰিম। অসম চৰকাৰৰ ঘোষণা অনুযায়ী অসমৰ 40 লাখ দুখীয়াক প্ৰদান কৰিব 5 লাখ টকীয়া সাহায্য। তো কোনসকল দুখীয়া মানুহক অসম চৰকাৰে 5 লাখ টকীয়া সাহায্য প্ৰদান কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ কি আপডেট লৈ আহিছে, লগতে কোনবোৰ মানুহক অসম চৰকাৰে 5 লাখ টকীয়া সাহায্য প্ৰদান কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিওঁ। তো আপোনালোকে স্ক্ৰীনত সাধাৰণ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো আপডেটটো প্ৰদান কৰা হৈছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা। ইয়াতে লিখা আছে সমাজৰ সৰ্বস্তৰৰ নাগৰিকৰ বাবে বিজেপি চৰকাৰ সদায় দায়বদ্ধ। আমাৰ চৰকাৰে 40 লাখ দুখীয়া পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালসমূহে 5 লাখ টকাৰ চিকিৎসা ব্যয় লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে নতুনকৈ 40 লাখ দুখীয়াক ৰেচন কাৰ্ড প্ৰদান কৰিব আৰু যিসকল দুখীয়া ৰেচন কাৰ্ড আছে সেইসকল দুখীয়াক 5 লাখ টকীয়া সাহায্যৰ কিন্তু প্ৰদান কৰিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আৰু আপডেট প্ৰদান কৰিছে। ইয়াতেও কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 40 লাখ লোকক প্ৰদান কৰা হ'ব নতুন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়াললৈ বিজেপি চৰকাৰ 5 লাখ টকীয়া চিকিৎসা ব্যয় প্ৰদান কৰিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, যিসকল মানুহে নতুনকৈ ৰেচন কাৰ্ড বনাব সেইসকল মানুহক কিন্তু অসম চৰকাৰে 5 লাখ টকীয়া চিকিৎসা সাহায্য প্ৰদান কৰিব। কিয়নো চৰকাৰৰ ঘোষণা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিব আয়ুষ্মান কাৰ্ড। তো আপোনালোকৰ যদি আয়ুষ্মান কাৰ্ড থাকে তেন্তে প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত চৰকাৰৰ পৰা ফ্ৰী চিকিৎসা লাভ কৰিব পাৰিব। তো যিসকল মানুহে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে বনাই লওক আয়ুষ্মান কাৰ্ড। তাৰপিছত আৰু লিখা আছে সুলভ মূল্যৰ সামগ্ৰী লাভৰ বাবে চিনাক্ত কৰা হ'ব নতুন পৰিয়ালক। তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই সেইসকল মানুহে ৰেচন কাৰ্ডৰ আবেদন কৰক আৰু যিসকল মানুহে ৰেচন কাৰ্ড বনাইছে সেইসকল মানুহে অতি শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই